নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি লৈ আহিছো মেট্ৰিক পৰীক্ষাত আহিব পৰা সমাজ বিজ্ঞান বিষয়ৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আশা কৰো তোমালোকে মই দিয়া কমন কুৱেশ্যনটো পঢ়ি পৰীক্ষাত বহিলে ভাল এটা নম্বৰ আনিব পাৰিবা। মই এই চেনেলটোত এনেদৰেই মেট্ৰিক পৰীক্ষাৰ ৰিলেটেড থকা ভিডিঅ'বোৰ আপলোড কৰি থাকো। গতিকে যদি তুমি এই চেনেলটোৰ প্ৰথমবাৰ ভিজিট কৰিছা তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। বলা ভিডিঅ'টো আৰম্ভ কৰো, কমন কুৱেশ্যনবোৰ আৰম্ভ কৰো। প্ৰথমতে আছে ছ'চিয়েল সায়েন্স মষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন। দীঘলীয়া প্ৰশ্ন সমাজ বিজ্ঞান বিষয়ত মেট্ৰিক পৰীক্ষাত আহিব পৰা মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। প্ৰথম কুৱেশ্যনটো আছে ইয়াত, অসমৰ চাহ উদ্যোগৰ বিষয়ে লিখা। অসমৰ চাহ উদ্যোগৰ বিষয়ে লিখা প্ৰথমটো। আৰু দ্বিতীয়টো আছে, সেৱা খণ্ড উদ্যোগ বুলিলে কি বুজা? উদাহৰণ দি বুজাই লিখা। তাৰ ৩ নম্বৰটো আছে, অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা? আৰু ৪ নম্বৰত আছে, অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। নেক্সট ৫ নম্বৰৰ প্ৰশ্নটো আছে, পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ প্ৰধান বিষয়বস্তু কি? নেক্সট ৬ নম্বৰত আছে, ভূমিস্খলন মানে কি? নেক্সট ৭ নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? এই পৰ্বতমালাৰ দৈৰ্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত? নেক্সট ৮ নম্বৰ প্ৰশ্নটো হৈছে, ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় সাগৰীয় অঞ্চলত অৱস্থিত ৩খন দেশৰ নাম লিখা। নেক্সট তোমালোকলৈ ৯ নম্বৰত লৈ আহিছো চমুটোকা। চমুটোকা ৩টা লৈ আহিছো। মষ্ট কমন আৰু ইম্পৰ্টেণ্ট বুলি ভাবো মই। তোমালোকেও চাই ললে ভাল হ'ব। প্ৰথম ক'ত আছে পেনচিয়া, আৰু দ্বিতীয় ক'ত আছে এছিয়া মহাদেশৰ নদ-নদী। তৃতীয় ক'ত আছে আপেল এছিয়ান উচ্চভূমি অঞ্চল। আৰু ১০ নম্বৰত লৈ আহিছো তোমালোকলৈ পাৰ্থক্য লিখা। পাৰ্থক্য লিখাটো প্ৰথম ক'ত আছে মহীসোপন আৰু মহীথাল। ক'ত আছে গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত সমাজ বিজ্ঞান বিষয়ত মেট্ৰিক পৰীক্ষাত আহিব পৰা ইমানখিনিয়ে কমন কুৱেশ্যন কভাৰ কৰিলো। আৰু নেক্সট ভিডিঅ'ত আৰু কভাৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে যদি মই দিয়া কমন কুৱেশ্যনবোৰ ভালদৰে পঢ়ি বুজি শুনি তোমালোকে ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহা, তেন্তে তোমালোকে এটা ভাল নম্বৰ আনিব পাৰিবা ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত। ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোৰ এটা লাইক কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা।